গাইজ গুড মৰ্ণিং। আজি এটা নতুন ভিডিঅ' লৈ মই আপোনালোকক স্বাগতম জনাইছোঁ। এটা বেলেগ এফালে যোৱাৰ প্লেন আছিলে, কিন্তু সেইফালে যোৱা হ'ব। আৰু মানে ভণ্টিয়ে ৰাতিপুৱাৰ পৰা ফোন কৰি আছে যে তাই কিবা এটা মানে ডেন্স কৰিব যাব, ক'ৰবাত নাচিব যাব। মানে মই ইমান এটা ভালকৈ গম পোৱা নাই, তাইক সুধিলেহে গম পাম। আৰু আজি মানে মই এতিয়া আমাৰ বাৰ ঘৰত যাম কইনা ভাত খাবৰ কাৰণে, কিন্তু কইনা বেলেগহে। তাই সিহঁতি যাব সেইফালৰ পৰা, আৰু মই তাত যাম ভাত খাবলৈ। আৰু চাই থাকিব ভিডিঅ'টো, কি দেখাই যাব পাৰোঁ। এতিয়া মই ৰেডি হৈ গ'লোঁ যাবৰ কাৰণে, ওলাই আছোঁ। তাৰপাছত এতিয়া খুৰা ঘৰত গৈ তাইক লৈ পিনি তাই আৰু চাই থাকিব। ক'ত কি হয় মই ইমান এটা গম নাপাওঁ, তাইক সুধিলেহে গম পাম আৰু কি হৈ আছে, কিহৰ কাৰণে তাই যায়। চাই থাকক ভিডিঅ'টো সেইফালে। সিহঁতৰ ঘৰলৈ আহি পালোহি, আৰু এতিয়া আমি ক'ত যাব লৈছোঁ ক'ব। আজি মোৰ এটা দশৱতাৰ নৃত্য আছে। তাত মানে ছাৰ এজন আহিছিলে মাতিবলৈ, তো মোক পৰহিলৈ পৰীক্ষা আছে, কিন্তু মই নানাচোঁ বুলি ক'ব নোৱাৰিলোঁ আৰু নাচি থৈ আহোঁগৈ। কিমান মিনিটনো, 3 মিনিটমানহে নাচি থৈ আহিমগৈ। এতিয়া সেই তালৈকে যাবলৈ ওলাইছোঁ। এতিয়া আমি যাবলৈ ওলাইছোঁ। তাৰপাছত চাই থাকক কি দেখাব পাৰোঁ ভিডিঅ'টো। সেয়া আমি আহি আছোঁ, বাইপাছ পাইছোঁহি আৰু গোটেই ৰাস্তাবোৰ পানী আৰু বোকাৰে ভৰপূৰ হৈ আছে। তেনেকৈ আহি আছোঁ আৰু এয়া আমাৰ বাইদেউ ৰেডি হৈছে। কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব আপোনালোকে। ইয়াতে মই এটা কথা ক'ব বিচাৰিছোঁ, তাই মানে যিটো নৃত্য কৰিবৰ কাৰণে গৈছিলে, সেই নৃত্যটো মই আপোনালোকৰ ওচৰত দেখাব নোৱাৰিলোঁ কিছু অসুবিধাৰ কাৰণে। আপোনালোকে বেয়া নাপাব। A few moments later. চবে খালে, প্লেট খালি। মই আহি পোৱা দেৰি হ'লে ৰাতি ৰখিব নোৱাৰিলোঁ। এয়া কইনা, মই যে কৈছিলোঁ কইনাগৰাকী এগৰাকীয়ে লাজ কৰিছোঁ। এয়া আমাৰ বাহঁতৰ ঘৰ আহি পালোহি। মই মানে তাত ভিডিঅ'টো কৰিব নোৱাৰিলোঁ, প্ৰব্লেম হৈ গ'ল, ভিডিঅ' বনাব নোৱাৰিলোঁ নাচৰ। সেইটো কাৰণে এতিয়া তাহাঁতক থৈ পিনি মই ইয়াত আহি গ'লোঁ ভাত খাবৰ কাৰণে। সিহঁতিখিনি আহি আগতীয়াকৈ ভাত চাত খালে, আৰু এতিয়া মই খাম। আহি পাইছোঁহি, চাই থাকক ভিডিঅ'টো। মোৰ লগতে বহি আছে, বাকীকেইজনী বাহিৰত আছে। এতিয়া আমি ইয়াতে বহি আছোঁ, সিহঁতি ভাত চাত খাই ৰেডি, মইহে খোৱা মানে নাই আৰু ৰখি আছোঁ। লেটকৈ আহিলোঁ যেন, বহুত দেৰিকৈ আহি পালোঁহি মই। ভাত খাব লৈছোঁ। তো সেই সেনেকৈ যে কয় যে চিকেন লেগ পিচ, এনেকৈ যে কয় সেনেকৈ কৈছে ফ্ৰুট চালাড কৰি আছোঁ। আমি দালি দিওঁনে? খাই চাওঁচোন কেনেকুৱা হৈছে। টেষ্ট আৰু চাটনিটো খাই এটাকৈ অকণমান খাই পিনে ভিন্ন মনটো ভাল লগা। আৰু তাৰ চিকেন চিকেনৰ পাহৰিছিলোঁ। ইয়াতকে বেয়া খাব নাই আৰু। সেইধৰণৰ কুক ইয়াতকে বেয়া খাব নাই। তুমি আমি কিবা খাম বোলে ভোক লাগিছে। ৰুদ্ৰসাগৰত থকা শংকৰ সংঘৰ মূল তোৰণখনেদি গৈ আমি কি কৰিলোঁ চাম আহক। গাইজ এতিয়া ভাত চাত খাই সিহঁতৰ ঘৰৰ ওচৰৰ পথাৰ এখন আছে, পথাৰখনত আমি ফুৰিবলৈ আহিছোঁ। পূৰা ৰ'দ দি আছে, ভাল লাগিছে। আৰু ইয়াৰ পৰিৱেশটো চাওক ইমান ধুনীয়া লাগিছে, দেখাই দিছোঁ। কিজনী আহি আছে। মোৰ ৰ'দত মানে চকুটকু মেলিব পৰা নাই,
সেইকাৰণে আৰু চিলা ইমান ধুনীয়া পৰিৱেশটো চাওকচোন। আমি আহি আছোঁ খোজকাঢ়ি খোজকাঢ়ি। এয়া সিহঁতি চিলা উৰুৱাই আছে ভাইটিহঁতে। অ' ভাইটি ভাইটি অকণমান ফটো মৰাত বিজি কেমেৰা পাৰ্চন নিকিতা দাস। এই সূৰ্যমণি গোটেই ৰেটো ওলাই গৈছে ভাল লাগিছে হেল্ল' গাইজ, আহি এতিয়া এই নন্দিতাহঁতৰ মানে নেনাহঁতৰ মমায়েকৰ ঘৰত আমি বহি আছোঁ। তাৰপিছতে ঘৰলৈ যাম আৰু এই মানে ফোনত বিজি হৈ আমি আহি বেগ বিলাক পালোহি আৰু ইয়াতে কিবা এটা খাই লওঁ বুলি সোমালোঁ আৰু ঘৰলৈ কিবাকিবি এটা লৈ লৈছোঁ। আমি খাবলৈ আমাৰ বস্তু লৈ হৈ গ'ল। এতিয়া ঘৰলৈ যাওঁ। আজিৰ ভিডিঅ'টো মই ইয়াতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।